গাইছ তো ভাবিলোঁ কি বহুত দিন ব্লগ কৰা নাই যিহেতু আজি এটা ব্লগ কৰা মানে 13 দিন ধৰি ব্লগ কৰা নাই মানে কাৰণটো হ'ল কি স্কুলৰ পৰা আহি টিউশ্যন বহুত কিছু থাকে না তাৰ কাৰণে আৰু ইফালে চাওক গাইছ আজি নদী ইফালে নদী আগত আৰু মানে আহিলোঁ ঘৰৰ পৰা চিধা গা ধুবলৈ খুচলোঁ পৰা ইফালে নদী আছে আৰু পুৰা একদম গা চা ধুই মজা কৰোঁ গাইছ গৰমৰ দিন কি কওঁ আৰু মানে আজি স্কুল বন্ধ সোমবাৰ এটা স্কুল বন্ধ আৰু আজি পুৰা পানী আৰু দুদিন ধৰি চাব পাৰে গাইছ কি গৰম চাওক না কি গৰম মানে একদম আল্টিমেট গৰম আৰু নদীত অলপ মানে পানী বাঢ়িছে তাৰমানে গা ধুৱালোঁ মানে দহা চহা আছে অলপ গা ধুই মানে মজাটোৱে বেলেগ তো এতিয়া পুৰা একদম ফূৰ্তি কৰোঁ অলপ গা চা ধুওঁ কালি আহিছিলোঁ নদীত কিন্তু কালি ব্লগ নাবানালোঁ মানে কোন টাইমত কি মানে আমাৰ আগৰ পৰা নাথাকে না মানে আগতে মানে কোৱা মিলা নাথাকে আৰু নদীত যাম মানে যেতিয়াই পাই তেতিয়া মানে ফট কৰি লগৰবিলাকে কল কৰি যায় নদীত যাওঁ আহি পালোঁ আৰু তো এতিয়া গা ধুওঁ গাইছ চাই থাকক আহি গ'লোঁ এতিয়া নদীত আৰু এটা নদী চাব পাৰে ইফালে পৰা আহে আৰু এটা নদী ইফালে পাৰে মেইন নদীটো মানে এইটো আৰু এটা মানে সৰু ইফালে মানে খামাৰ পৰা এইটো নদী আহে আৰু বাকী এটা জাপাই গ'ল এতিয়া মই তলত দামো গাছ দুখাই আছোঁ আহিলোঁ তলত ইফালে চাব পাৰে দহা চাওক দহা পুৰা গলা মানে গলা কি কওঁ মই ডুবিলে মোবাইলত চেছ মই ডুবিলে চেছ এইখিনিয়ে গাছ বেছি দহা নাই আৰু অলপ আগত আছে দহা মই নাযাওঁ মানে মোবাইলটো লৈ কেনেকৈ হাত দিম ডাইৰেক্ট মোবাইলটো ডুবিলে গ'ল আৰু এবাৰ ডুবাইছিলোঁ মোবাইলটো ৱাটাৰ শ্বট আছে মই দুখাই দিম চাওক গাছ এবাৰ মোবাইলটো ডুবাই ৱাটাৰ শ্বট কৰিছিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি দিব গাইছ আৰু গোপৰটো আনিলে ৱাটাৰ শ্বট দুখাই লৈ কিন্তু গোপৰটো মানে অনা নহ'ল তো এতিয়া গা চা ধুই লগ পাই আছোঁ গাইছ গা চা ধোৱা হৈ গ'ল তো এতিয়া যাওঁ ঘৰত আৰু ইফালে যাব পাৰে তাই এতিয়া গা ধুই আছে মানে এতিয়া বহুত টাইম গা ধুলোঁ 1 ঘণ্টামান গা ধুলোঁ এতিয়া যাওঁ ঘৰত ডাইৰেক্ট ৰাস্তাত লগ পাই আছোঁ গাইছ এতিয়া যাই আছোঁ ঘৰত গা চা ধোৱা হৈ গ'ল এতিয়া ওপৰত আছে গাড়ীটো ওপৰত আছে আৰু বাকী তো মেইন ৰোডৰ অলপ আগতে মানে MBI ৰখি আছে অহাতে দেখিছোঁ কিন্তু যোৱাতে বাকী আছে না নাই এতিয়া থাকিলেতো গাইছ সিফালে খামাৰ পৰা হয় ঘূৰি যাব লাগিব তো কি হয় দেখা যাওক আছে না নাই এতিয়া চাব লাগিব অলপ ৰখিলোঁ তো মানে ইমান গৰম গাইছ আগত যোৱাই নাযায় একদম মানে কি ক'ম আৰু বহুত গৰম আৰু তাই গ'ল MBI চাবলৈ তাতে মানে আজি পুলিচ ৰখি আছিল মানে দেখিলেতো চেছ আৰু তো তাকে চাব গ'ল এতিয়া যাইছোঁ ঘৰত কি গৰম ৰে গাইছ চাওঁ না কি গৰম মানে উৎপাত গৰম গাইছে উৎপাত গৰম